এয়া ঘৰৰ কাম কৰি থকা হৈছে। ইফালে আকাশখন দেখা পায়, টিং লগাইছে আৰু ইফালে গোটেই খুঁটাবোৰ বেয়া হৈ গৈছিল, ভাঙি গৈছিল তলত। ইফালে লগাইছে দাদা দুজনে, ঘৰৰ কাম কৰি আছে। তো এইবাৰ আমি দাদাহঁতক ভাত দি এইবাৰ আমি যাম পাৰ্টি খাব। আমি এতিয়া পাৰ্টি খাব ওলালোঁ। আমাৰ ঘৰৰ অৱস্থা বাৰান্দা খান টিং বান্ধি আছে। গুড মৰ্ণিং। কালি পাৰ্টি খাই আহিলোঁ আৰু এইটো মোৰ হাতত দেখিছেনে মেংগ' জুচ মায়ে দোকানৰ পৰা আনি দিছে মোক 5 টকা দামৰ। আৰু মাহঁতে আজি ঘৰ মুচি আছে। ইফালে এটা বৌৰ লগত দেখাই আছোঁ। পৰিয়াল ভাত খাই উঠিলোঁ। এতিয়া আমাৰ এইফালে আৰু এইটা নতুন ষ্টাইল কৰি দিছে। যিজন বৌৱে ঘৰ মুচবা আহিছিল, এয়া বেলেগ ডিজাইন নতুন ষ্টাইলৰ কৰি দিছে। খুটাৰ গুৰিগিলা এইবাৰ ভিতৰত দেখাই দিছোঁ। মোচা হ'ল। এইবাৰ আমি গোটেই ভিতৰ বস্তুগিলা চিজিল কৰি আছোঁ। বিছনা এইফালে লাইনত তাৰিলে এনেকৈ আছে। আজিলৈ বাই।